থাক নেক্সটটো দেখাই দিয়া দেখালো eso এইটো এইপিনে এটা আছে দুটা আছে ন মতা মাইকী এহাল চাগে হৈ যা মতাচোন টিক টিক কোৱাচোন ওচৰত আহি ধৰি দিব এইটো এটা দেখিলা এজনী ঘূৰি ফুৰিছে চোন এইকেইটা কান্দি আছিলে येलो কালাৰ হয় সেই চৰাইটো চোন মাথাটো যাতকে নাই তুমি যে খুব হাঁহিছিলা আমাক কচাই মিটিঙত দেখাইছিলে যে কিবা খঙালটো নিচিনা কোন সেইটোক যে আবদ্ধ কৰি থৈছে হয় নাই মোৰ বৰ মন নাযায় চিৰিয়াখানাৰ লগতে ইয়াত ধুনীয়া ধুনীয়া মিউজিয়াম কিছুমানো আছে য'ত বিভিন্ন ধৰণৰ বস্তু ৰখা হৈছে য'ত আমি মোবাইল নিব নোৱাৰিলোঁ আৰু কেমেৰা কৰিব নোৱাৰিলোঁ সেইকাৰণে যিমান পাৰোঁ বাহিৰে বাহিৰে কৰিলোঁ ৰবাৰ নমাটো চাই লৈছোঁ কেনেকৈ নামিছে কোনো মতে নামিছে বহুত শকত আছে পেটুৱা হয় ন हम बाहर ही बैठे हुए हैं মাৰ্কৰ ফিল্ম নহয় নহয় মোৰ ভয় লাগে ওচৰৰ পৰা দেখাবলৈ চাম্বাৰ নাই তৰা এইটো ক'ত গ'ল ক'ত গ'ল আহ 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 লিষ্টখন দেখাই দিব বহুত ডাঙৰ আছে এইটো লিষ্টখন দেখাই দিয়ে হিমাল এয়া হৈছে দাৰ্জিলিঙৰ চক বজাৰ আৰু ইয়াত বজাৰখন ক'বলৈ গ'লে বহুতেই ডাঙৰ বুলিয়ে ক'ব লাগিব বিভিন্ন ধৰণৰ আইটেম সেট ওলায় আৰু বিশেষকৈ অকল যে গৰম কাপোৰ ওলায় তেনেকুৱা ধৰণৰ নহয় অকণমান আনকমন বস্তুবিলাকো ওলায় চাই খুব ভাল লাগে ময়ো কিবা কিবি বাৰু কিনিলোঁ আৰু এয়া তাতেই আকৌ ওলাই আছিল এয়া খোৱা বস্তুবোৰ আৰু যিহেতু আমাৰ বহুত ভোক লাগি আছিল সেইকাৰণে আমি ইয়াতে খাই ল'লোঁ বিশেষকৈ দাৰ্জিলিং আহি পেলাই যদি আমি তাৰ ম'ম'টো ট্ৰাই নকৰোঁ সেইটোতো কেনেকৈ হ'ব সেইকাৰণে আমি ম'ম' ট্ৰাই কৰিলোঁ চলে যায়গে यहाँ से आसाम से आए हैं তাৰ পাছত আমি আহি পালোঁ দাৰ্জিলিং মল ৰোডলৈ য'ত এইখন এনেকুৱা এখন স্থান হয় য'ত সকলো মানুহ ইয়াত লগ হয় আৰু ইয়াত আপোনালোকে বহি বা আপোনালোকে ফুৰি সময় কটাব পাৰে আৰু ইয়াত ঘোঁৰাবিলাক মন কৰিছেনে ইয়াতে আপোনালোকে যদি বিচাৰে তেন্তে ঘোঁৰাত উঠিবও পাৰে কিবা এটা ফিল হয় আমি তেনেকৈ উঠা নাই আৰু এয়া চাওকচোন পৰিৱেশটো দেখাবলৈ অকণমান যত্ন কৰিছোঁ খুব ভাল লাগে আৰু ইয়াত ঘোঁৰাটো আছুতীয়াকৈ এনেকৈ বান্ধি থোৱা হৈছে নাজানো কিয় কিন্তু মুখখন দেখি এনেকুৱা লাগিছে যেন ঘোঁৰাটোৰ গাটোৱে বেয়া তাৰ পাছত আমি আহি পালোঁ ভুটীয়া বস্তিত থকা দাৰ্জিলিঙৰ ফেমাছ মহাকাল টেম্পল
এই মহাকাল মন্দিৰ ভাগত বহুত এটা জাগ্ৰত অনুভৱ পালোঁ। দেখিছেনে পৰিৱেশটো কিমান ধুনীয়া, আৰু ইয়াত বহুত ভক্তৰ ভিৰ হৈ আছিল, ভিতৰত পূজাও হৈ আছিল। আমি জাষ্ট উঠি পেলাই গৈছোঁ আৰু তেনেকৈ আমি চাকি বন্তি জ্বলোৱা নহ'ল, যিহেতু আমি আগতে খাই ল'বলগীয়াও হ'ল, ভোক লাগিল, আৰু একচুৱেলি জনাও নাছিলোঁ যে ওচৰতে এনেকৈ মন্দিৰ ভাগ আছে বুলি। সেইবাবে আমি তথাপিও দৰ্শন কৰি আহিলোঁ বাহিৰৰ পৰাই। বাহিৰৰ পৰিৱেশত আমি ঘূৰিলোঁ, আৰু ইয়াত থকা গছবিলাককো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওকচোন, গছবিলাক ইমান ধুনীয়া, ওখ, আৰু এটা বেলেগ ধৰণৰ পৰিৱেশ। আমাৰ এইফালেতো তেনেকুৱা গছ মই দেখি পোৱা নাই, কিন্তু দাৰ্জিলিঙৰ গছবিলাক মোৰ খুবেই ভাল লাগিলে। আৰু ইয়াত থকা মাত্ৰ গছ বুলিয়ে নহয়, এই ফুলৰ গছজোপা চাওকচোন কেনেকুৱা ধৰণৰ, মানে বুজাব নোৱাৰোঁ। এইটো যেতিয়া আমি ওচৰত দেখিছোঁ তেতিয়াহে আমি ধৰিবলৈ পাৰিছোঁ। একচুৱেলি এতিয়া কেমেৰাত বন্দী কৰিলেও আমি ইমান ভালকৈ তুলিবলৈ নোৱাৰোঁ। আৰু এয়া যিহেতু সন্ধিয়া নামি আহিল, আমি সেইবাবে এয়া চাহ একাপ খোৱাত এতিয়া ব্যস্ত, জেগাবিলাকো চাই আছোঁ, আৰু লগতে চিকমিকিয়া সময় হৈ আহিবলৈ ধৰিছে। সেইকাৰণে এই সময় আকৌ পৰিৱেশটো এটা বেলেগ ধৰণৰ, সেইকাৰণে চাহকাপ খায়ো খুবেই ভাল লাগিল। একেবাৰে গৰম গৰম চাহ, ঠাণ্ডা পৰিৱেশ, কেনে মজা। চ' আমি আহি গ'লোঁ ফুৰি, আৰু এতিয়া যথেষ্ট টায়াৰ্ড হৈ গ'লোঁ। এতিয়া আমি মাত্ৰ শোৱাহে কাম, আৰু খানা চানাটো খাই আহিলোঁ। চাই লওঁ, ফাষ্টফুড খাই পেট ভৰিলে, বাট যদি ভোক লাগে তেন্তে আমি আকৌ এবাৰ ভাত খাবলৈ ওলাই যাব লাগিব। আৰু এয়া ফুড চুড লাগি আছে, মন্দিৰৰ পৰা আহিলোঁ যে। চ' আপোনালোকৰ মাজলৈ কেইখনমান ফটোজ আৰু লাইভ ফটোজো আপলোড কৰিছোঁ, এয়া চাওক।